জিকে পেলেছৰ সন্মুখত কিন্তু কোনো এজন মানুহ নাই আহিব বুলি ভাবিছিলোঁ বাট কোনো নাই অকল পলাশ আছে পলাশ কোনো নাহিল নেকি কোনো অহা নাই এতিয়ালৈকে দুটা কৰিবা এটা হ'ল মোৰ এই খালা ফালি ভিডিঅ' এটা কৰোঁ তোমাক আৰু এটা হ'ল ভিডিঅ'টো আৰম্ভ কৰাৰ মানে ব্লগ একেলগে লেটছ ষ্টাৰ্ট বৰ্তমান আছোঁ মই জিকে প্লেচ হোটেল জিকে প্লেচ আৰু এয়া দেখিবলৈ পাইছে মোৰ পিছফালে ভূষণ দা আৰু হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু মই আজি বৰ্তমান গৈ আছোঁ এজন ব্যক্তিক লগ কৰিবলৈ কেনেকৈ চিনাকি দিম এতিয়া তেওঁ হৈছে আমাৰ অসমৰ প্ৰথম ইউটিউবাৰ যোনে লাভ কৰিছিলে চিলভাৰ প্লে বটন প্ৰথমবাৰৰ বাবে আমাৰ অসমৰ ইউটিউবাৰ বহুত জনপ্ৰিয় ইউটিউবাৰ হয় তেওঁ আপোনালোকে সকলোৱে চিনি পায় আছামিজ মিক্সাৰৰ ভূষণ পাঠক দা আজি আহিছে কালি আহিলে যোৰহাটলৈ তো আজি মই ইনষ্টাত ষ্টৰি এটা দেখিলোঁ ৰাতিপুৱা জাষ্ট দেখিছোঁ আৰু 8টামান বজাত যে তেওঁ আছে জি কে প্লেচত আৰু 10টা বজাত এটা মিট আপ পাতিছে য'ত যোনে যোনে ইণ্টাৰেষ্টেড তেওঁক লগ কৰিবলৈ তো সকলোকে মাতিছে ইনভাইট কৰিছে তো মই বহুত ডাঙৰ ফেন হয় তেওঁ তো অভিয়াছলি মই যাবই লাগিব তো গৈছোঁ আৰু এতিয়া 10টা বাজিবলৈ 5 মিনিটমান আছে তো গৈ পামগৈ তো তেওঁক লগ কৰি যিমানখিনি কেনেকুৱা এটা পৰিৱেশ হয় সকলো দেখুৱাম তেওঁক লগ কৰি দুআষাৰমান কথা পাতিম যদি সম্ভৱ হয় তো আশা ৰাখিছোঁ ভিডিঅ'টো আজি বহুত ভাল পাব আপোনালোকে তো ভিডিঅ'টো এণ্ডিঙলৈকে চাওক লেটছ গো বৰ্তমান আছোঁ মই জিকে প্লেচ হোটেল জিকে প্লেচ আৰু এয়া দেখিবলৈ পাইছে মোৰ পিছফালে ভূষণ দা আৰু এয়া আমাৰ অতিকৈ মৰমৰ ভূষণ দা জিকে পেলেছৰ সন্মুখত কিন্তু কোনো এজন মানুহ নাই আহিব বুলি ভাবিছিলোঁ বাট কোনো নাই অকল পলাশ আছে পলাশ কোনো নাহিল নেকি কোনো অহা নাই এতিয়ালৈকে যোৰহাট ক্লাব যোৰহাটৰো আছে বেলেগৰো আছে নেকি গোটেইখিনি যোৰহাটৰে না বঢ়িয়া 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 বহুত ভাল লাগিছে আহি সকলোকে বঢ়িয়া আনবক্সিং গুলি কোনে আঁকিছে বঢ়িয়া অংকুমানে খুব ধুনীয়া আঁকিছে থেংক ইউ ছ' মাছ বহুত বেছি ভাল লাগিছে কেনেকুৱা আঁকিছা এইটো আপুনি এতিয়া ইউটিউবত কৈছিলে নহয় দুদিন আগত আহিছে বঢ়িয়া মজা হৈছে দেই বন্ধুসকল মোৰ লগত আছে এয়া অতিকৈ মৰমৰ আমাৰ ভূষণ দা আৰু ভূষণ দা কি ক'ম আজি মানে মই কথা বহুত কওঁ কিন্তু আজি আপোনাক দেখি কথা ওলোৱা নাই বঢ়িয়া বঢ়িয়া মোৰ লগ মোৰ নামটো কল্যাণ কোঁৱৰ আৰু একচুৱেলি মিষ্টাৰ কল্যাণ বুলি চেনেলটোত এই ভিডিঅ' ব্লগটো যাব বহুত মিষ্টাৰ কল্যাণক লগ পালোঁ আজি আৰু অমল দা যে আপোনালোকৰ অমল দা মোৰ কণ্টেক্টৰ বহুত কথা পাতি অমল দা অমল দা ফটোগ্ৰাফাৰ তেওঁলোকৰ বহুত ভাল আৰু বহুত মৰম চাইছোঁ আৰু যোৰহাটত আহি কেনেকুৱা লাগিছে বহুত বেছি ভাল লাগিছে মোৰ ফালৰ পৰা তোমাক বহুত মৰম শুভকামনা থাকিল অভিনন্দন থাকিলে যোৰহাটত আহি বহুত বেছি ভাল লাগিছে কি ক'ম ক'ব ভাষা নাই আৰু তাকে আপোনালোকে একো আনিব নোৱাৰিলে একচুৱেলি কি হ'ল মই মৰ্ণিং আপোনাক গম পাইছোঁ যে আপুনি আহিব হয় তো না আৰু আহিম নহয় একচুৱেলি পিজিত থাকোঁতো ব্ৰেকফাষ্ট নকৰাকৈ আহি গৈছোঁ তো বহুত ভাল লাগিছে আৰু ফিউচাৰ কিবা প্লেনিং কেনেকুৱা কিবা প্ৰজেক্ট আহি আছে নি আপোনাৰ ফিউচাৰত মই কিবা কিবি আহি আছে মোৰতো তোমাৰ এটা মেকিং চেকিং আছে ৰাউণ্ড মাজত আমাৰ বিভিন্ন মেনুফেকচাৰ কোম্পানীবিলাকৰ বস্তুবিলাক বনাওঁ ধূপৰ ৰিচেণ্টলি দেখা পাইছোঁ তেনেকুৱা কিবা কিবি বহুত আহি আছে এতিয়া গোটেই অসমৰ কিবা কিবি তাৰমানে যিবিলাক এতিয়ালৈকে তোমাৰ হেৰি হোৱা নাই মানুহ দেখুওৱা নাই তেনেকুৱা কিছুমান ব্লগ বা মানুহ সেইবোৰ এক্সপ্ল'ৰ কৰাৰ কাৰণে চেষ্টা কৰি আৰু আমাৰ যিখন এতিয়া নতুন প্ৰজন্ম অসমত ইউটিউবৰ প্ৰতি এটা আহি গৈছে এটা জনপ্ৰিয়তা সকলো আমাৰ ইউথ চামৰ তো কেনেকুৱা এটা মেছেজ দিব পাৰিছে যে ইউটিউবত প্লেটফৰ্মটোত কেনেকৈ কি কৰিব পাৰে মোৰ মেছেজ সদায় এইটোৱে দিওঁ যে আপুনি যদি কিবা টেলেণ্ট আছে তেতিয়া এইটো এক্সপ্ল'ৰ কৰক ইউটিউবত কিন্তু প্ৰথমতে বহুত কেমেৰা দামী কেমেৰা কিনাৰ কাৰণে বহুতে মাক দেউতাকক মোবাইল কৰে নিজৰ মোবাইলটোতে কৰক যদি মানুহে কণ্টেণ্ট ভাল হয় ন তেতিয়া মোবাইলতে কৰিব আদৰি ল'ব তাত কেমেৰা বা বেলেগ নালাগে সেইটোৱে মেছেজ দিম আপোনাৰ যদি কিবা আপোনাৰ প্ৰতিভা আছে আহক ইউটিউব হওক বা ফেচবুক আজিকালি চবতে আহিব পাৰে আৰু কনচিষ্টেঞ্চিটো বজাই ৰাখিব একচুৱেলি মোৰ
এই চেনেলটো 1 year হৈ গ'ল তো ময়ো ব্লগ শ্বৰ্ট ফিল্মছ কৰা ভিডিঅ'ছ এইবিলাকে দি থাকোঁ যিহেতু এক্টিঙৰ প্ৰতি বহুত এটা ৰাপ আছে আৰু বেছ পাৰিবা এক্টিং কৰিবা একো নাই থেংক ইউ আপোনাৰ পৰা ছাপোৰ্ট বিচাৰিছোঁ আৰু গুৱাহাটী গ'লে লগ পাম চিয়'ৰ নিশ্চয় নিশ্চয় তো ধন্যবাদ এয়া আমাৰ ভূষণ দা আৰু লগ পাই ভবা নাছিলোঁ ইমান ফ্ৰী মনৰ হয় নাই নাই আৰু বহুত দূৰৰ পৰা বেলেগ ভাবে কিন্তু ওচৰত লগ পালে বেলেগ হয় বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যোৰহাটত যাতে আপোনালোকৰ অনাগত দিনকেইটা আৰু ভালদৰে যাওক ব্লগিং আহি আছে ন যোৰহাট আহি আছে এতিয়া ক'ত যাব আজি আজি তোমাৰ এই বাহনী চাহ বাগান তোমাৰ তাত হলং হেৰিটেজ নামৰ এখন ভাল এটা আছে এডভেঞ্চাৰ তাত যাম বাকী যোৰহাটত টকলাই চাহ গৱেষণা কেন্দ্ৰ বহুত কিবা কিবি আছে যোৰহাটত সেইবিলাক আছোঁ দুদিনমান ইয়াতে থাকিবনে বৰ্তমান আজি নাথাকোঁ ইয়াত আজি তাত ৰিজৰ্টত থাকিম কালি আৰু কিমান দিন আছে যোৰহাটত যোৰহাটত দুদিনমান আছে 2-3 দিন বাৰু ঠিক আছে ধন্যবাদ okay, thank you. ধন্যবাদ এয়া আমাৰ পলাশ দা মনোমৰ পলাশ দাক লগ পালোঁ তো কেনেকুৱা লাগিছে যোৰহাটত আহি খুব বেছি ভাল লাগিছে যোৰহাটত আহি আৰু কালি পাইছেহি আপুনি কালি পালোহি হয়। কালি পাই আমি DTS গ'লোঁ DTS স্কুলখন অলপ দেখুওৱা হ'ল ইয়াৰ ভূষণৰ চেনেলত আৰু বাকী আজি আমি এতিয়া যাম হলং হেৰিটেজ ইয়াৰ পৰা প্ৰায় 33 কিলোমিটাৰ 35 কিলোমিটাৰ দূৰ হ'ব আৰু বৰ্তমান আছোঁ আমি DK প্লেচ গম পাইছে আৰু আমি পৰহিলে আকৌ ঘূৰি আহি আমি মানে নাই আজি আমি তাত থাকিম কালিলৈ আকৌ আমি ইয়াত থাকিম অঁ অঁ গতিকে কোনোবা যদি ওচৰে পাঁজৰে আছে যদি মানে লগ পাব খোজে তেতিয়াহ'লে আমাৰ ভিডিঅ'টো চাগে আজি ৰিলিজ দি দিম গতিকে আহি পেলাই ইয়াতে আমাক লগ পাব ধন্যবাদ ভাল লাগিছে লগ পাই আপোনাক তোমালোকক আৰু ভাল লাগিছে। পলাশ দা মোৰ ফেভৰেট হয় আৰু আপোনাৰ ভিডিঅ' চাই থাকোঁ আপোনাৰ ব্লগিঙো চাই থাকোঁ মোৰ ভিডিঅ' খুব কম আহে হয়। কিন্তু যোনটো আহে মই খুব বেছি মানে ভাল কৰিব মানে কোৱালিটিটো বেছি মেইনটেইন কৰোঁ হয়, হয়। কোৱান্টিটি মই মেইনটেইন নকৰোঁ সেইকাৰণে মই বহুত দিনৰ পিছত কেতিয়াবা হঠাৎ ভিডিঅ' এটা আহি আৰু যায় ফিউচাৰ প্লেনিং কিবা ফিউচাৰ প্লেনিং হ'ল তোমাৰ আজিকালি এটা ভিডিঅ' যেতিয়া আমি দিওঁ 10 মিনিটৰ এটা ভিডিঅ' আজিকালি 10 মিনিট সময় মানুহে ৱেষ্ট কৰিব হয়, হয়। গতিকে আমি এণ্টাৰটেইনমেণ্টক লৈ পেলাই মানে ভাবি থকা নাই অলপ যাতে মানুহে হেল্প কৰে বা মানুহে তাৰ পৰা কিবা এটা শিকিব পাৰে তো তেনেকুৱা কিছুমান ছাবজেক্ট লৈ পেলাই ভিডিঅ' ভৱিষ্যতে বনাম বুলি ভাবিছোঁ মই সেইটো কাৰণে যিকোনো ভিডিঅ' আহে চব্জি বজাৰ কৰিব গ'লোঁ কিবা কৰোঁ এনেকুৱা মই কিছুমান ভিডিঅ' নিদিওঁ কাৰণ আজিকালি মানুহৰ সময়টো খুব মষ্ট ইম্পৰ্টেণ্ট মূল্যৱান। ইমান মূল্যৱান সময় এটা মই 10 মিনিট সময় এটা খৰচ কৰিবলৈ যাহা কিবা এটা দেখায় মোৰ ভাল নালাগে সেইটো কাৰণে মই বহুত দিনৰ মূৰত কেতিয়াবা ভিডিঅ' এটা দিওঁ আজিলৈকে মোৰ এটা ভিডিঅ' কমপ্লিট হোৱা নাই সেইটোৱে আৰু মানে আৰু আশা ৰাখিছোঁ মোৰ চেনেলটো চাব ভিজিট কৰিব মিষ্টাৰ কল্যাণ বুলি আছে Sure, আৰু বহুত ভাল লাগিছে সঁচাই মনৰ পৰা কৈছোঁ আৰু যথেষ্ট ভাল লাগিলে লগ পাই ধন্যবাদ দাদা আকৌ লগ পাম দুটা কৰিবা এটা হ'ল মোৰ এই খালা খালি ভিডিঅ' এটা কৰোঁ তোমাৰ আৰু এটা হ'ল ভিডিঅ'টো আৰম্ভ মানে ব্লগ লেটছ ষ্টাৰ্ট ঠিক আছে মই ক'ম ব্লগ কেতিয়া যাওঁ মই যোৰহাটলৈ আৰু মোৰ লগত একেলগে কম লেটছ ষ্টাৰ্ট ঠিক আছে আহিবলৈ ৱাইল্ড চাওঁ আহিব অলপ মোৰ লগত যোৰহাট যাওঁ আৰু মোৰ লগত একেলগে কম কেনেকুৱা ভিডিঅ' যোৰহাট love you Mukunda thank you love you too thank you so much আপোনালোকে আহিছে বহুত আপোনালোকে ধন্যবাদ Mukunda বহুত ভাল লাগিল বহুত ফ্ৰী বহুত ভাল লাগিল Pair of jeans, a shirt or two. We didn't pack as if we weren't going back. সৌৰভ ভ্লগছ ন হয় ভিডিঅ' চাওঁ তোমাৰ বাই বাই যোৰহাট বহুত ভাল লাগিছে যোৰহাটত আহি চ' লাভ ইউ কল্যাণ আৰু লগ পাম লাভ ইউ টু ব্ৰ থেংক ইউ চ' মাছ বাই বাই আপোনাৰ